কাৰোবাক কুপি নেকি? নাই নহয় ন? ইয়াত ইয়াত আহিলে কুকুৰা মাংস আৰু ব্ৰইলাৰ আৰু ৰষ্টিং কৰা আৰু চানা আৰু চানাৰ লগত কি কি খায়? হেল্ল' গাইজ, গুড মৰ্ণিং টু এভৰিৱান। ইয়া আমি আজি অলপ ফুৰিব গৈছোঁ। অলপ জেগা দেখুৱাই যাম মই আপোনালোকক। মোৰ লগত অলপ এনজয় কৰিব আপোনালোকেও, যাতে ভিডিঅ'টো চাই গৈ থাকিব, স্কিপ নকৰিব, তেতিয়াহে আপোনালোকে গম পাব। আমি ইয়াৰ মালিক আৰু আমি এইফালে আছোঁ দুটা। আজি মানে অলপ ইণ্টাৰেষ্টিং হ'ব। আমি কেতিয়াবা এনেকুৱাই মানে ক'ৰবাত মানে গা ধুবলৈ যাওঁ, কেলে কৈছে মানে আমাৰ পাহাৰটো ওচৰত আছেতো, সেইটো কাৰণে আমি কেতিয়াবা নদীত এনেকুৱা লগৰীয়াৰ লগত গৈ এনেকুৱা গা ধুবলৈ যাওঁ। আজিও মানে কেনেকুৱা আমি গা ধুব সেইটো মই অলপ দেখুৱাই যাব বিচাৰিছোঁ, আপোনালোকে যাতে মোৰ লগত গৈ থাকিব। আমি আহি এতিয়া পালোহি আৰু এইবিলাক চা, ইমান ধুনীয়া প্লেচ জেগা। এতিয়া আমি তিনিজন আহিলোঁ, জেগাটো দেখুৱাইছোঁ মই। যদি কোনোবা এইবাৰ জানুৱাৰী বা ডিচেম্বৰ যদি পাৰ্টি যদি খাবলৈ আছে, কোনোবা মন আছে, আমাৰ ইয়াত আহিব। এইটো ইয়াত প্লেচত ইমান বঢ়িয়া। এইখিনিত আকৌ ৱাইন শ্বপ আছে দুটা অৰুণাচলৰ। মানে ইয়াত সোমাবলৈ কোনো পাৰ্মিশ্যন নালাগে। বঢ়িয়া প্লেচ, এইটো কয় মধুপুৰ। ইয়াত মানে জানুৱাৰীত এনেকুৱা মানুহ হ'ব। কোনোবা যদি জানুৱাৰী যদি পিকনিক খাব বিচাৰে বা প্লেচ যদি বিচাৰে, কোনোবা যদি আহিব বিচাৰে, এইখিনি ঠাইত আহি পিকনিক মানে বনাব খাব পাৰিব। আমি পালোহি এতিয়া অৰুণাচল। এতিয়া বৰ্ডাৰটো কি দিছে জানো পাই, JBL ৱাইন শ্বপ লোৱাৰ চিয়াং। আচ্ছা, এইফালে আছে ন, এইটো চাইডে। জাষ্ট এতিয়া আমি অৰুণাচল ৰাস্তাত সোমালোঁ। ইয়াতো ঘৰ বনাব চাগে, এইটো মানে ড্ৰেছিং কৰিছে ইয়াতে নিশ্চয়। এইটো চাওঁ, এইটো মানে সেইটো ৱাইন শ্বপ মানে বেছি দিন হোৱা নাই, আজি 1 মাহমান হৈছে নেকি অপেনিং হোৱা। আমিও মানে নাজানো, শুনিছোঁহে। সেইটো কাৰণে আমি অলপ এনেই ফুৰিবলৈ আহিছোঁ। হ'লেও দেখুৱাই যাম মই আপোনালোকক। কোনোবা যদি পিকনিক চিকনিক যদি খাব বিচাৰে বা কোনোবা এনেই যদি ঘূৰি ফুৰিবলৈ আহোঁতে যদি কিবা এটা যদি কৰিব বিচাৰে, ইয়াত মানে এভেইলেবল পাব। কি কি পায় সেইটোকে মই দেখুৱাই যাম ন, গৈ থাকিব। क्या मिलेगा, रुको थोड़ा दिखाएगा क्या क्या मिलता है इधर। तो आपका बस यही है क्या? हाँ जी। अच्छा, पूरा माल थोड़ा कमती लग रहा है ना? नहीं है माल स्टॉक में है, स्टॉक में, लेकिन यहाँ में सजाई नहीं किया है ना। अच्छा, सेलिंग पति कैसा हो रहा है? बस अभी टुक टाक चल रहा है। टक चल रहा है जी हाँ। अब वाइन शॉप का नाम JBL वाइन शॉप है। JBL ये ना। जुम के बोलन का अंडर में चल रहा है। अच्छा চালে না, এনে বঢ়িয়া প্লেচ। ইয়াত যে সৰু ঘৰ বনাইছে, এইটো খোৱা, এইটো ইয়াত ये आपका फास्ट फूड बनेगा। फास्ट फूड चिकन फिश अच्छा, सब कुछ हो जाएगा इधर। अभी शुरुआत होने वाला है अभी, लेकिन कंस्ट्रक्शन चल रहा होगा, कंप्लीट नहीं हुआ है। थोड़ा दिखाएगा हम। ये मतलब आप लोग ना आने से जनवरी से मतलब शुरू होगा शायद। अभी मतलब कंस्ट्रक्शन खत्म होने वाला है, थोड़ा सा बाकी है। फिर भी मैं आप लोग को देखा रहा है ना, देख लिया होगा आप लोग। যদি কোনোবা যদি মধুপুৰ বস্তি যদি আহে, সেইটো আমাৰ সেইটো টাকেৰ, সৰু টাকেৰ দেই, মানে 2-3টা টাকেৰ আছে না ন। কি বনাই কচোন অলপ কৈ দে। আমি ইয়াত ৰষ্টিং বনাই আৰু এইটো কিবা কেন বিয়াৰ ৰষ্টিং বনাই। এইটো কেন বিয়াৰ ৰষ্টিং ন, 50 rupees হয়। 50 rupees। আৰু ৰষ্টিংটো মেইন ৰষ্টিংটো লেগ পিস ৰষ্টিংটো 100 টকা হয়। 100 টকা পুৰা মানে ড্ৰাই না, একদম ড্ৰাই বঢ়িয়া। যি অৰ্ডাৰ হ'ব এনেকাই হ'ব। এনেকা ডেইলি পায় না নাপায়? বকেল रोज मिलता होगा ना, বকেল পৰ লোকেল হয়। লোকেল বকেল পৰ লোকেল। আচ্ছা, কোনোবা যদি আহে আমাৰ মধুপুৰত আহিব আৰু মানে একো কমপ্লেইন নাই, ইয়াত খোৱা বোৱাত একো কমপ্লেইন নাই। চব মানে আহি খাব পাৰে ন, নো প্ৰব্লেম। আহি হাই কাজা নহলে ইয়াত মই হেৰিটো দি দিছোঁ, ইয়াত কি দিছে বহিব পাৰে।
ইয়াত পিকচাৰটো চালি না মইতো পুৰাপুৰিটো নকৰোঁ আৰু এইটো চা কেনেকুৱা বনাই দিছে কিবা হলে উগুল-টুগুলৰে কাটা খাব কিন্তু উগুল বুগুল হ'লে কি বুলি কৈছে কাটা খাব কাটা খাব মানে ন খাব লাগে ভাজ নহওক। খাব লাগে ভালকে যাব লাগে হয় নে নহয় সেইটোৱে ন জানে দেখোন অৰুণাচল মানে কি বস্তু চবেই জানে নহয় জানো এইটো মালিকে ক'লে এতিয়া মোক কি দিব বোলে কচোন সেইটো এই টেমাটো নহয় অথনি কিবা কোৱাটো টেমাটো দিন নহয় ৰে সেইটো চুঙাটো টেমা আপোনালোকক এইটো টাকাটোতো আদি লিখিয়া লগা নাই এতিয়া আপোনাকে আদি লিখিয়া লাগিছে লাগিছে টাকাটো কেনেকুৱা কাৰোবাক কপি নেকি নাই নহয় ন কিন্তু কিন্তু আপোনাৰ কিন্তু চেহেৰাটো পুৰা লাগিছে অৰিজিনেল মানে আদি আৰু ন আপোনালোকে একচুৱেলি গালো না গালোহে ন আদিটো মানে কেনেকুৱা মিয়ং আপোনাৰ জন্ম ক'ত আছিলে জন্ম আমালোকৰ বাছাৰ তেতিয়া আপুনি ইয়াত কিমান চনত আহিছিলে কিমান মান যেনিবা বয়স আছিল তেতিয়া জানো আমি নাজানে না সৰু সময়তে আহিছে আমি আমাৰ ইয়াত জন্মই দিছে সৰু সময়তে আহিছে ন আপোনালোকে আচ্ছা তেতিয়াহ'লে এইবিলাকত মানে কিমানটা ঘৰ আছিলে আপোনালোকৰ হেৰি যেনিবা গাঁৱত নাজানে আমি আপুনি আহোঁতে কিমান মান ঘৰ আছিলে কেইটা ঘৰ আছিলে প্ৰথম আহোঁতে আমি নাজানে নাজানে পুৰা জংঘল আছিলে না আমি ডাঙৰ হৈ পেলাই ইয়াতে চাদি হৈছে আপুনি চাদি হোৱা সময়ত কিমান মান আছিলে ঘৰটো আপোনালোকৰ গাঁৱত আছিলে 33 33 এতিয়া বৰ্তমানলৈকে কিমান মান ঘৰ হ'ল এতিয়া বি আছে কিমান হ'ল এতিয়া ঘৰ মান হ'ব নেকি তেতিয়াহ'লে মানে কিমান হ'ল 10টা ঘৰ মানে বেছি হ'ল আৰু ন আচ্ছা ঠিক আছে আপোনাৰ ইয়াত কি কি আছে বোলে আপোনাৰতো ৱাইন শ্বপ আছে নাই একো নাই আমি দুখীয়া মানুহ ইয়া এতিয়া চা আমাৰ মানে ক'ৰবাত যদি আদিবিলাকত মানে বা গালৈ হওক মানে আছামিছত ইমান পাৰফেক্ট নহ'ব পাৰে কিন্তু আমাৰ যিটো আমি যি আমাৰ ওচৰত আছে গালো বা আদিবিলাকে কিন্তু আছামিছত স্পষ্ট পাতিছে ন এতিয়া চা আপোনালোকে শুনিলে চাগে কথা কোৱাটো কেনেকুৱা আছামিজটো যেনেকুৱা আমি কওঁ এই মাহেটো এনেকুৱা চেমকে কয় মানে আমাৰ ইয়াত যদি কোনোবা যদি আহিব বিচাৰে কি কি খাবলৈ পায় অলপ কৈ দে না কি খাবলৈ পায় ক'ত ইয়াত ইয়াত আহিলে কুকুৰা মাংস আৰু ব্ৰইলাৰ আৰু ৰষ্টিং কৰা আৰু চানা আৰু চানাৰ লগত কি খায় মাংসৰ লগত এইটো অলপ কৈ দিব আকৌ আপং খাই আপোনটো কোনোবা যদি আহিব বিচাৰে আমাৰ মধুপুৰত আহিব ৱাইন শ্বপৰ নামটো অলপ কৈ দিব না আপোনাৰ ৱাইন শ্বপৰ নামটো কি যেতিয়া বিচাৰি আহিব কিবা লাপাং ৱাইন শ্বপ কোনোবা যদি আহিব বিচাৰে মধুপুৰত আহিব ডাইৰেক্ট লাপা ৱাইন শ্বপ ইয়াৰ ওচৰত আছে এইটো কেনেকুৱা বনাইছে আজি মানে কুচুতৰি পাহাৰতে আহে হাজো নবা মোনা আয়ো एथ'गो जान फैयो नोंसोरो हलाय बेसे बुरजा मोनखो नायनि आयै हाबाब कुसु আহি মেন জগাত পাম আৰু এতিয়া কি বস্তু লৈছো এতিয়া সব এতিয়া আমি কি আনিছো অলপ দেখুৱাম মই আৰামছে বহিম বাস চলো আমি বাইকটো ইয়াতে থম এতিয়া এফালে এতিয়া গুচি যাম খোজকাঢ়িব লাগিব ইয়াতো বাইক নিব নোৱাৰে এতিয়া গ'লো আমি এতিয়া তিনিটাই বাৰু দেখুৱাই দিম এতিয়া কিবা মাছ বুলি কৈছে পাততে আছে কেনেকুৱা কিবা কৰিছে চা হাও এইটো পাততে এইটো কি মাছ দেখুৱাই দিম ৰ মাথাটো নাই মাথাটো দিয়া নাই কি আনিছো চা এইটো টেমাটো কি এইটো ব্ৰইলাৰ হয় ব্ৰইলাৰ কি ৰষ্টিং দেখাই দেচোন এইটো ৰষ্টিং বুলি কয় ৰষ্টিং হয় না হয় চুচটো গৈ থাকক না যাবলৈ দে এইটো ৰষ্টিং বঢ়িয়া আছে আৰু তাৰপাছত আমি কি আনিছিলোঁ চাটনিটো দেখুৱাই দে এইটো চাটনি ইয়াত কাম আছে অলপমান সম্পূৰ্ণ কাম হোৱা নাই ন কাম আছে হাত ধুব লাগিব এইটো মানে আমি এনেকুৱা কাটি আনিছোঁ কেনেকৈ বনাম এইটো দেখাই থাকিম এইটো জগাটো চাওক ইমান বঢ়িয়া লাগিছে না লগা নাই অলপ চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত দিব আৰু কোনোবা নতুন মোৰ ফেচবুক পেজত তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব আৰু কোনোবা যদি মোৰ ইউটিউব চেনেলত যদি আজি প্ৰথম আহিছে বা চাই আৰু ভাল লাগিছে তেতিয়া ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব